মই পল্লৱিতা আপোনালোক সকলোকে পল্লৱিতা ৱৰ্ল্ডছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আন এটা চকলেটৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আগন্তুক ভিডিঅ'বোৰ মই দিয়াৰ লগে লগে আপোনালোকে চাবলৈ কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। ব'লক এতিয়া দেৰি নকৰি ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। আজি মই আপোনালোকলৈ চকলেট বলৰ আন এটা ৰেচিপি লৈ আহিছোঁ। ইয়াৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ আধা কাপ নাৰিকল, 4 ভাগৰ 1 কাপ চেনি, 200 গ্ৰাম ডাৰ্ক কম্পাউণ্ড চকলেট আৰু ইলাচি পাউডাৰ 1 টিস্পুন। ডাৰ্ক কম্পাউণ্ড চকলেট এনেকুৱা এটা পেকেটত আহে। ইয়াৰ ৱেইট হ'ল 400 গ্ৰাম। ইয়াক যিকোনো শ্বপিং মল বা ছুপাৰ মাৰ্কেটত ইজিলি পোৱা যায়। ইয়াত এনেকুৱা 4 পিচ কম্পাউণ্ড আহে। মই এনেকুৱা 2 পিচ এই ৰেচিপিটোত ব্যৱহাৰ কৰিম। তাৰ কাৰণে এই পিচকেইটা মিহিকৈ কাটি লৈছোঁ। আপোনালোকেও এই ৰেচিপিটোৰ কাৰণে ডাৰ্ক কম্পাউণ্ড চকলেটহে ব্যৱহাৰ কৰিব, চকলেট ব্যৱহাৰ নকৰিব। এতিয়া মই আটাইখিনি নাৰিকলৰে বাকলিখিনি ভালদৰে গুচাই ল'ম। এই ৰেচিপিটোৰ মাজ ভাগত মই এটা মেজিক ইনগ্ৰিডিয়েণ্ট ব্যৱহাৰ কৰিম, যে ইয়াৰ লুকটোত সম্পূৰ্ণ চেঞ্জ কৰি দিব। আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব, কিয়নো ভিডিঅ'টো স্কিপ কৰি দিলে বহুতো কথা আপোনালোকে জানিবলৈ ৰৈ যায়। মোৰ নাৰিকলখিনিৰ বাকলি গুচোৱা হৈ গ'ল। এতিয়া মই এইখিনি মিহি মিহিকৈ কাটি ল'ম। মিহি মিহিকৈ কাটি ল'লে মিক্সিত পিচিবলৈ সুবিধা হয়। মোৰ আটাইখিনি নাৰিকল মিহিকৈ কটা হৈ গ'ল। এতিয়া মই এইখিনি মিক্সিত পিচি লওঁ। মই নাৰিকলখিনি সম্পূৰ্ণৰূপে মিহি কৰি দিয়া নাই, অকণমান খহটাকৈ ৰাখিছোঁ। মোৰ আটাইখিনি নাৰিকল পিহি লোৱা হৈ গ'ল। মই নাৰিকলখিনিত আটাইখিনি চেনি মিলাই মিশ্ৰণটো এবাৰ ভালদৰে সানি 10 মিনিট সময়ৰ কাৰণে ঢাকি থৈ দিম। এনেকুৱা কৰিলে মিশ্ৰণটো ভাজিবলৈ সুবিধা হয়। মই গেছত এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন অকণমান গৰম হোৱাৰ লগে লগে মই ইয়াত নাৰিকল আৰু চেনিৰ মিশ্ৰণটো দি দিম। মিশ্ৰণটো দিয়াৰ পিছত আপোনালোকে হাতখন এৰি নিদিব, ঘনাই লৰাই নাৰিকলখিনি ভাজি ল'ব, কাৰণ হাতখন এৰি দিলে নাৰিকলখিনি ৰঙা পৰি যাব। 1 মিনিটমান এনেদৰে ভজাৰ পিছত ইয়াত মই 1/4 টিস্পুন ঘিউ আৰু 1 টিস্পুন ইলাচি পাউডাৰ দি মিশ্ৰণটো আকৌ এবাৰ ভালদৰে ভাজি ল'ম। অলপ সময় এনেদৰে ভাজি লোৱাৰ পিছত এতিয়া মই মোৰ মেজিক ইনগ্ৰিডিয়েণ্টছৰ 2 টিস্পুন পেষ্ট ইয়াত দি মই আকৌ এইখিনি ভালদৰে ভাজি ল'ম। মই ইয়াত বিটৰ পেষ্ট ব্যৱহাৰ কৰিছোঁ। তাৰ কাৰণে এফাল বিট 2টা হুইচেল অহালৈকে বইল কৰি তাক মিক্সিত পিচি ফাইন পেষ্ট বা পিউৰি এটা ৰেডি কৰি লৈছোঁ। আপোনালোকে ইয়াৰ সলনি ৰ'জ চিৰাপ বা ফুড কালাৰো মিক্স কৰিব পাৰিব। এতিয়া মই এইখিনি 5 মিনিট সময় এনেদৰে ভাজি ল'ম। 5 মিনিটমান সময় এনেদৰে ভজাৰ পিছত এইখিনি লাড়ু বনাবলৈ উপযোগী হৈ পৰিব। মই বিটৰ এই পেষ্টটো কালাৰৰ কাৰণেহে দিছোঁ। মোৰ এই মিশ্ৰণখিনি ভজা হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি এইখিনি এখন কাঁহীত কাঢ়ি লৈছোঁ। এতিয়া মই এই মিশ্ৰণটোৰ পৰা এটা এটাকৈ বল প্ৰস্তুত কৰি ল'ম। এতিয়া মই গেছত এটা চচপেন পাতি চচটোৰ 4 ভাগৰ 1 ভাগলৈকে পানী দি পানীখিনি উতলিবলৈ দিছোঁ। পানীখিনি উতলি অহাত ডাঙৰ বাতি এটাত কাটি লোৱা চকলেট কম্পাউণ্ডখিনি দি মই এইখিনি মেল্ট কৰি ল'ম। যিটো বাতিত মেল্ট কৰা হয় সেই বাতিটো চচপেনটোৰ মুখত খাপ খাই বহি যাব লাগে, যাতে তাৰ পৰা ওলোৱা ভাপখিনি বাহিৰলৈ ওলাই নাযায়। মেল্ট কৰা বাতিটোৰ তলিখন গৰম পানীখিনিত লাগি থাকিব নালাগে। এনেদৰে লাহে লাহে লৰাই মই আটাইখিনি চকলেট কম্পাউণ্ড মেল্ট কৰি ল'ম। মোৰ আটাইখিনি চকলেট কম্পাউণ্ড মেল্ট হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি কম্পাউণ্ডখিনি ৰুম টেম্পাৰেচাৰত নৰ্মেল হোৱালৈকে মই এনেদৰে লৰাই থাকিম। এতিয়া মই বনাই লোৱা পিংক বলকেইটা
মেল্ট কৰি লোৱা চকলেট কম্পাউণ্ডখিনিত এটা এটাকৈ দি ভালদৰে চকলেট কোটেড কৰি ল'ম। মোৰ আটাইখিনি পিংক বল চকলেট কোটেড কৰা হৈ গ'ল। এতিয়া মই এইখিনি অকণমান ডেকোৰেশ্যন কৰি লওঁ। এই ডেকোৰেশ্যনখিনি টোটেলি অপশ্যনেল হয়। মোৰ আটাইখিনি চকলেট বল ডেকোৰেশ্যন কৰা হৈ গ'ল। এতিয়া মই এইখিনি 10 মিনিট সময়ৰ কাৰণে ফ্ৰিজত থৈ তাৰপিছত এইখিনি ডিমল্ড কৰি ল'ম। মই আটাইখিনি চকলেটে ডিমল্ড কৰি ল'লোঁ। দেখিছেনে ইমান ধুনীয়াকৈ কাট খাই গৈছে, অকণো ভঙা নাই। গতিকে আপোনালোকেও এই ৰেচিপিটো এবাৰ ঘৰত বনাই চাব। ডাঙৰ সৰু ঘৰৰ সকলোৱে ভাল পাব আৰু সদায় বনাবলৈ আপোনালোকক ডিমাণ্ড কৰিব। মোৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব।